কবিতাৰ শিৰোনাম জীৱনৰ লক্ষ্য সন্ধানত। কবি বৃষ্টি বৰা। জীৱনৰ খোলা বোমা পথত অগণন প্ৰশ্নৰে তেওঁক বিচাৰি জীৱনৰ প্ৰতিটো অধ্যায়ত আছে নতুন মাটিৰ স্পৰ্শ আৰু ৰং। আছে পুৱাৰ দুকমুকালিৰ প্ৰথম ৰেঙনি আৰু ধুমুহাৰ পাছত লুকাই অহা ৰশ্মি। জীৱন সংগ্ৰামত লুকাই আছে প্ৰতিটো সমস্যাৰ প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধান। লাগে মাথো এক শুকলা মন আৰু গভীৰ বিশ্লেষণ। জীৱন বাটত সিঁচৰিত হৈ আছে সুখ, শান্তি আৰু আনন্দৰ যাত্ৰা। লাগে ইয়াক চিনি পোৱা চক্ষু। জীৱনৰ অমাৱস্যা সদৃশ অন্ধকাৰময় যাত্ৰাত আছে অদৃশ্য এটি মসৃণ পথ আৰু জোনাকী পৰুৱা সদৃশ এটি পথ প্ৰদৰ্শক। লাগে মাথো সঠিক দিশত অৱগমন।